নমস্কাৰ পুৱাৰ বাতৰিলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গংগোত্ৰী বৰা শুকুৰবাৰে কাৰ্বি আংলং বালিপথাৰ স্থিত সৰুপথাৰ মণ্ডল কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত কংগ্ৰেছ কৰ্মীসকলৰ সভা অনুষ্ঠিত হয় আজিৰ এই সভাতে বিজেপি আৰু এইচএছডিসি দলৰ প্ৰায় 20টা পৰিয়ালে কংগ্ৰেছত যোগদান কৰে ৰাজনীতিৰ জগতখনত দল বাগৰাটো অতি সাধাৰণ কথা নিৰ্বাচন অহাৰ লগে লগে যিমানে ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান চলে ঠিক তেনেদৰে দল বাগৰা কাৰ্যও সমানে চলিবলৈ ধৰে শুকুৰবাৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত 22 নং সৰুপথাৰ সমষ্টিত কংগ্ৰেছ কৰ্মী সভাত বিজেপি এইচএছডিসিকে আদি কৰি প্ৰায় 20টাতকৈও অধিক পৰিয়ালে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে কংগ্ৰেছ নেতা এডিছন তেৰাঙৰ পৌৰোহিত্যত অনুষ্ঠিত উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী খৰসিং ইংতি বসন তেৰাঙৰ উদ্দেশ্য ব্যাখ্যাৰে আৰম্ভ হোৱা উক্ত কৰ্মী সভাত কাৰ্বি আংলং জিলা সমিতিৰ উপসভাপতি ৰতন ইংতি পৰিষদৰ প্ৰাক্তন সদস্য সূৰ্য ৰংফাৰ হোমসিং বে ছত্ৰ তেৰণ প্ৰমুখ্যে প্ৰায় শতাধিক কংগ্ৰেছ কৰ্মী উপস্থিত থাকে Kongres along nangis pauruntu laban pura tiong ala bang sendiri minggarongam ade surukhan homosti lo ngai iem do ko ka phisa me aning ke chhe ka ve aning kang samse ajoni si BJP je open thori tum Kongres along ke ban lake ning arong pik la pening ke pik along ইপিনে যোৱা 26 অক্টোবৰৰ পৰা বালিপথাৰ ক্ৰীড়া সন্থাই আয়োজন কৰা হস্ত ইণ্টাৰ ক্লাব ফুটবল লীগ প্ৰতিযোগিতাৰ আজিৰ শেষ খেলখনত শান্তিহিদি ফুটবল ক্লাব আৰু দেৱজান ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হয় খেলখনত 4-1 গলৰ ব্যৱধানত শান্তিহিদি ফুটবল ক্লাবে জয়লাভ কৰে শান্তিহিদি ফুটবল ক্লাব আৰু দেৱজান ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত ইণ্টাৰ ক্লাব ফুটবল প্ৰতিযোগিতাৰ শুকুৰবাৰৰ খেলখন 4-1 গলৰ ব্যৱধানত শান্তিহিদি ফুটবল ক্লাবে জয়লাভ কৰে খেলত জয়লাভ কৰি শান্তিহিদি ক্লাবে ট্ৰফিসহ 15,000 টকা লাভ কৰাৰ বিপৰীতে দেৱজান ক্লাবে লাভ কৰে 10,000 টকা এই খেলখনত বেষ্ট প্লেয়াৰৰ খিতাপ লাভ কৰে দেৱজান ফুটবল ক্লাবৰ ৰিকিছন ইংলেঙে আজিৰ বাতৰি ইমানেই ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই গংগোত্ৰী বৰাই বিদায় লৈছো চাই থাকিব 365 নিউজ ইণ্ডিয়া